তো হেড চামেলা দালিদাস ভাই ভনীসকল তো গাইজ বলক অলপ আজি ভিডিঅ'টো লৰি চৰি উৰি ফুৰি আৰম্ভ কৰোঁ। তো গাইজ আজি আহিছোঁ পাটাচাকুচিত ৰাস চাবলৈ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই, সকলোৱে গমেই পাইছে। এতিয়া মই নাটকৰ কামত আছোঁ, নাটকৰ গ্ৰুপ এটা খুলিছোঁ, গতিকে তাৰ কামত আছোঁ, গতিকে ভিডিঅ' দিব পৰা নাই, টাইম পোৱা নাছিলোঁ। এনেকুৱাকৈ শ্বৰ্ট ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। আৰু এইফালে এইখন ৰাসৰ প্ৰথম গেটখন, ইয়াৰে সোমাব লাগিব এইফালেৰে। আৰু ইমান ধুনীয়াকৈ বনাইছে পাটাচাকুচিত, আৰু মই প্ৰত্যেক বছৰে পাটাচাকুচিত ৰাস চাবলৈ আহোঁৱে, আৰু পাঠশালাটো চাইছোঁ, পাঠশালাত চোৱাৰ ভিডিঅ' আহিয়ে থাকিব। আৰু ইয়াত ধুনীয়াকৈ এটা ঘৰ টাইপ বনাই দিছে ফটো উঠিবলৈ সকলোৱে। আৰু এয়া নৈৰ পাৰ, আৰু ইয়াত নৈৰ মাজতে কিছুমান মূৰ্তি বনাইছে, যেনেকুৱা মহাদেৱৰ মূৰ্তি, কৃষ্ণৰ মূৰ্তি, তেনেকুৱা ধুনীয়া ধুনীয়া মূৰ্তি ইয়াত বনাই থৈ দিছে। চাব পাৰে এয়া মহাদেৱৰ মূৰ্তিটো কি ধুনীয়াকৈ। এইফালেও ফটো উঠাৰ বাবে এনেকৈ ধুনীয়াকৈ বনাই দিছে এটা, আৰু এইফালে আপোনালোকে চাব পাৰে। আৰু এইফালে হ'লে এইখন এখন শ্মশান, এইটো এটা ৰাসত আহে, আৰু এতিয়া ইয়াত আহি চিকেন পকৰা খাওঁ। আৰু গাইজ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।